हेलो बंधु बान्धवीकल मोर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, আমিও ভালে আছো। আজি আমি ফুৰিবলৈ যাম। ক'ত যাম, কি কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। পটককৈ সিদ্ধান্ত ললো। আজি মোৰ যেহেতু ছুটি আছিল সেইবাবে মানুহজনক ফোন কৰিলো, বলে আমি আজি ফুৰি আহোঁগৈ। আমাৰ ৰুমৰ পৰা 16 কিলোমিটাৰ মানে দূৰ হ'ব। আমি যাত্ৰা আৰম্ভ কৰিম বাইকেৰে আৰু ভিডিওটো মোৰ শেষলৈকে চাই থাকিব, স্কিপ নকৰালৈকে। নহলে ভিডিওটো আৰম্ভ কৰো আমাৰ ৰুমৰ পৰা। এয়া আমাৰ জুনমণি বাইদেউ। ভিডিওটো আমাৰ ৰুমৰ পৰা আৰম্ভ কৰিছো। এই মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিবা হা, লাইক সাবস্ক্ৰাইব। ওকে। You never had any patience. It's like a vision you couldn't see clear, yeah. And now life's a conversation. You bet it's only one side of love. I hear you saying, you say you like me better all the way, and I swear that I try, but I was so blind. They say your words hurt if you let them stay, so I count my dollars. This is my good, and I'm saying, নাৰিকল দুটা 150 টকা, মালা চালা ফুল চুল চব দিব 150 টকা। তুমিও ল'বা প্ৰসাদ উঠে আৰু বেলেগ একোৱে নাই। কল চল মই একদম টানি আজুৰি 85 টানি আজুৰি যায়, টানি আজুৰি একদম টানি আজুৰি 85 যায়। পূজা বস্তু লোৱা হৈ গ'ল, 150 টকাকে লোৱা হৈছে। ৰাধা ভেংকটেশা সেইটো তুমি 30 টকাটা মাৰি দিয়া। আমাৰ ইয়াত জুনমণি বাইদেউ পূজা বস্তু ল'লে 150 টকা লৈছে ন, দুটা নাৰিকল ফুল আৰু এয়া 30 টকা। মোকো এটা লৈ দিব লাগিছিলে তুমি। বেক সাইডটো উঠাই দিব দি আছে। এয়া আমি পূজা সামগ্ৰী লৈ মন্দিৰ দৰ্শনৰ বাবে আহি আছো। এইখন এখন গেট হয়, মেইন গেট। এতিয়া বন্ধ কৰি থোৱা আছে। এতিয়া মন্দিৰত পূজা হয় নহয়, মানুহবিলাকে এইফালেদি প্ৰৱেশ কৰি যাব লাগে আৰু এইফালে প্ৰসাদ। ইয়াত ভৰিটো হৈ গ'ল, ব'লা তেতিয়াহ'লে মন্দিৰলৈ যাওঁ। এইফালে যাব লাগিব নেকি? এয়া মন্দিৰৰ প্ৰথম গেটখন, হেৰা এটা কৰি প্ৰৱেশ কৰিছোঁ আৰু মন্দিৰৰ ভিতৰলৈ। এইটো বোলে মন্দিৰলৈ সোমোৱাৰ আগতে ভৰি ধুই ল'ব লাগে। ৰাস্তাটো এইটো। জানমণিও ভৰিটো ধুৱাই দিবা নি? মন্দিৰলৈ এইফালেদি ওপৰত উঠিব লাগিব। এতিয়া ক'ত ভিৰ নাই বাৰু, মানুহ চানুহ নাই, খালী। এপাক ঘূৰি সোমাব লাগে মন্দিৰলৈ আহিলে। মানে মন্দিৰলৈ কিয় আহিলেও আপোনালোকক এতিয়া জনাইছোঁ। ল'ৰাটোৰ এক্সাম আছে মাৰ্চৰ 3 তাৰিখৰ পৰা, সেইবাবে ভগৱানৰ চৰণত চাকি এগছ জ্বলাবলৈ আহিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। এপাক ঘূৰি ঘূৰি সোমাব লাগে। পাইছোঁহি আৰু এপাক ঘূৰি আহি মন্দিৰসমূহ পাইছোঁহি আৰু নালাগে দিব, ফোন পে কৰি দিম হ'ল। ব'লা মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। 3 টকা ফোন পে কৰি দিম। কৃষ্ণ মন্দিৰৰ ভিতৰত ফটোশ্বুট কৰিব নিদিলে, সেইবাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এয়া মই প্ৰসাদ লৈছোঁ, তিৰুপতি প্ৰসাদ। ইয়াত লাডুৰ এটাত 25 টকাকৈ লয়। প্ৰসাদ লৈ অলপ ধেমালি ধুমুলা কৰিম আৰু এতিয়া। প্ৰসাদ লোৱা হৈ গ'ল। এয়া ফটোশ্বুট কৰিছোঁ লগৰবিলাকে।
ফটো তোলাত ব্যস্ত হৈ পৰিছে। এই পূজাক দেখাম দোকান কিবা মই কি প্ৰগ্ৰাম আবতৰীয়া কঁঠাল দেখিছোঁ, এটা লৈয়ে যাওঁ। খাই বহুত ভাল পাওঁ মই কঁঠাল। এয়া ফালিছে, 2জন মান লাগিছে এটা কঁঠাল ফালিবলৈ। আৰু কঁঠালৰ দাম কিমান জানে? 350 টকা। কিন্তু আমি 200 টকা দি লৈ আহিছোঁ। আৰু খাবলৈ বহুত মিঠা আছে। কেনেকুৱা লাগিছে কঁঠালটো খাই? চুপাৰ মিঠা চুপাৰ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো অন্য এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব।